নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোলৈ তো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টোত মই কথা পাতিম অসম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যেটো এক্সাম হ'ব আগষ্ট মাহত সেই এক্সামটো দিবলৈ কাৰণে মই কি কিতাপ কিনিছো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব তো বলক তেনে ভিডিঅ'টো আৰম্ভ কৰো তো ফ্ৰেণ্ডছ মই প্ৰথমতে এখন কিতাপ কিনিছো এইখন কিতাপ হৈছে নিয়োগ দৰ্পণ 2022-23 এই কিতাপখন স্পেশালি অসম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে উলিয়াইছে কিন্তু এই কিতাপখনত question answer would explain kora hoy thoka nai puni gk er karone ekhon kitab lobo pare okhom gk bhalke ase baruke to ekhon lobo pare ekhon moi dukanor par kinisilu online kinile olop kom damot pai jabo dukanor par kinute moi mur pat 330 toka lole dukan online kinile 315 toka man lobo তাৰ পিছত এখনত মানে জিকে খিনিয়ে আছে ভালকে বাকিবোৰ যিবিলাক মেথছ আছে কিবা আছে এখিনি এক্সপ্লেইন কৰি দিয়া নাই তো ইমান বেছি ভালকৈ নাই তো আপুনি চাই লব পাৰে ললে মই ইয়াৰ লিংকটো বাৰুকে মই ডেসক্ৰিপচনত দি দিম যদি আপুনি কিনি লব পাৰে তো মই মেথছৰ কাৰণে কিনিছো এখন কিনিছো ফাষ্ট ট্ৰেকৰ এখন কিনিছো মেথছৰ কাৰণে ইয়াত মেথছটো ধুনিয়াকৈ বুজোৱা আছে তো মই এখনৰ পৰাই মেথছ পঢ়িম আৰু এখনৰ পৰাই মই পঢ়ি আছো মেথছৰ কাৰণে এখনে কিনিছো তো এখন দোকানৰ পৰা নিকিনিবা মই আপোনালোকক কৈছো দোকানৰ পৰা কিনিলে বহুত বেছি দাম পৰি যাব ইয়াত আপোনাৰ 450 টকা ল'ব দোকানৰ পৰা কিনিলে যদি আপুনি অনলাইন কিনে 250 মান টকাতে পাই যাব মই ইয়াৰ লিংকটো মই বাৰুকে মোৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে গৈ পেলাই চাই লৈ কিনি ল'ব তাৰপিছত মই ইংলিছৰ কাৰণে কিনিছো এইখন কিতাপ লুসেন্ট ইংলিছ জেনাৰেল ইংলিছ এখনত ইংলিছটো ভালকৈ বুজোৱা আছে আপোনালোকে চাই ল'ব কিনে যদি কিনিব পাৰে মই ডেসক্ৰিপচনত লিংকটো দি দিম মই এখন ইংলিছ এখনৰ পৰা পঢ়িম ইংলিছৰ কাৰণে কিনিছো এখন তাৰ পিছত এখনো আপোনালোকে অনলাইনে বাই কৰিব যদি অফলাইন বাই কৰে তেতিয়াহলে দামটো অলপ বেছি পৰি যাব অফলাইন কৰিলে আপোনাৰ দামটো কিমান পৰিব অফলাইন কিনলে আপোনাৰ 360 টকা পৰিব অনলাইনত অলপ কমত পাই যাব 200-250 মানত অনলাইনত পাই যাব তাৰ পিছত জিকেৰ কাৰণে এই দুখন কিতাপ কিনিছো মই ৱে টু সাকসেস নামৰ এটা ইউটিউব চেনেল আছে হিন্দী সেই ইউটিউব চেনেলটোৰ যোনজন ওনাৰ আছে তেওঁ এই দুখন কিতাপ উলিয়াইছে তো এই দুখন কিতাপ মই কিনিছো এখনত আছে থিওৰি আছে এখনত আছে থিওৰি হিন্দীত আছে হিন্দী ইংলিছ দুইটা ভাৰ্সনে পায় মই হিন্দী ভাৰ্সনটো কিনিছো তাৰ পিছত আৰু এখনত আছে অবজেক্টিভ আপোনালোকে যদি কিনিব বিচাৰে কিনিব পাৰে মই ইয়াৰো লিংকটো মই ডেসক্ৰিপচনত দি দিম এখন ফ্লিপকাৰ্টত হে পাব এমাজনত বৰ্তমান এভেইলেবল হৈছে নে নাজানো মই কিনুতে মই ফ্লিপকাৰ্টৰ পৰা কিনিছিলো এখন কিনিব পাৰে ফ্ৰেণ্ডছ মই ভাবিছো মানে কি আজিকালি কি হয় পঢ়িবলৈ কাৰণে অলপ মানে বৰ টাইপ লাগে জিকে পঢ়িবৰ কাৰণে কিমান কোৱেশ্চন আনসাৰ পঢ়িম বুলি তো হেতু কাৰণে মই ভাবিছো কি এইখন কিতাপত যোনখন নিয়োগ দৰ্পণ আছে এই কিতাপখনত যিমান জিকে কোৱেশ্চন আছে এই গুটেবোৰ জিকে কোৱেশ্চন মই পাৰ্ট 1 পাৰ্ট 2 কৰি পেলাই অডিও বুক এটা বনাম অডিও বুকটো বনাই মই ইউটিউবত আপলোড কৰিম তো মোৰো সুবিধা হ'ব মই যেতিয়া কামৰ পৰা আহো ডিউটি কৰি আহো তাৰপিছত হেডফোন লগাই লৈ পেলাই শুনি থাকিব পাৰিম আৰু শুনি থাকিলে অলপ হলেও মনত থাকিব পঢ়িবৰ কাৰণে ইমান মানে ডিউটিৰ পৰা আহিলে ভাগ লাগে পঢ়িবৰ কাৰণে ইমান মন না যায় তো হেতু কাৰণে ভাবিছো মই এখন অডিও বুক এটা বনাই লৈ পেলাই ইউটিউবত আপলোড কৰিম আপোনালোকেও যদি বিচাৰে শুনিবলৈ তেনেহলে শুনিব পাৰে হেডফোন লগাই লৈ পেলাই কেতিয়াবা শুনি থাকিব পাৰে আৰু ইয়াৰো যিমান এখন কিতাপ এখনতো যিমানবোৰ জিকে কোৱেশ্চন আনসাৰ আছে এই গুটেবোৰ মই অডিও বুক বনাম এখন মই হিন্দীতে বনাম মোৰ হিন্দীটো বাৰকে ইমান বেছি শুদ্ধ নহয় তো অলপ উচ্চাৰণবোৰ বেলেগো হ'ব পাৰে হেতু নাজানো কিন্তু মই এখন হিন্দীত আছে যেটো মই হিন্দীতে এখন জিকে বনাম জিকে কোৱেশ্চন আনসাৰ অডিও বুক বনাম তাৰ পিছত আৰু এখন ইয়াত যিমানবোৰ জিকে কোৱেশ্চন আছে সকলো কোৱেশ্চন মই অডিও বুক বনাম এটা ভিডিওতে নকৰো এটা ভিডিওত কৰিলে বহুত দীঘল হৈ যাব অসুবিধা হ'ব পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 কে এনেকৈ কৰি পেলাই মই এখনৰো অডিও বুক এখন বনাম তো আপোনালোকেও শুনিলে শুনিব পাৰিব মই নিজৰ কাৰণে বনাম বাৰু তো আপোনালোকে শুনে যদি শুনিব পাৰিব আপোনালোকৰো বেনিফিট হ'ব কিতাপখন মানে আপুনি এবাৰ চালে তাৰপিছত অডিওটো লগাই লৈ পেলাই আপোনালোকে হেডফোন লগাই কিবা বেলেগ কাম কৰি থাকিলেও শুনি থাকিব পাৰিব তো কেনেকুৱা হ'ব কথাটো আপোনালোকে কমেন্ট কৰি জনাব বাৰু মই এটো কথাটো ভাবিছোৱে ভাল হ'ব বেয়া হ'ব নাজানো আপোনালোকে জনাব
আজিৰ এই ভিডিঅ'টোত ইমানখিনিয়ে আছিলে ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডৰ লগত আৰু চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই যিবোৰ কিতাপকেইখন গোটেই কিতাপকেইখনৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু মই ৰিজনিঙৰ কাৰণে বৰ্তমানলৈকে এতিয়ালৈকে একো কিতাপ কিনা নাই তো মই ৰিজনিঙৰ কাৰণে কিতাপ এখন চাই আছোঁ কোনখন কিতাপ কিনিম মাষ্টাৰ ৰিজনিংখন কিনিম বুলি ভাবি আছোঁ তো হয়তো অহা মাহত কিনিম এই মাহত মোৰ পইচা অলপ অসুবিধা হৈ আছে অহা মাহত মই কিনিম কিজানি মাষ্টাৰ ৰিজনিংখন তো সেইখনো কেনেকুৱা আছে কি আছে মই আপোনালোকৰ আগত জনাম ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টোত ইমানখিনিয়ে তো ভিডিঅ'টো ভাল পালে যদি লাইক কৰিব লগ পাম আকৌ নতুন এটা ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ